Dear students, welcome to Raindrops channel. তোমালোকক আজি উইণ্ড তোমালোকৰ পাঠত থকা উইণ্ড নামৰ যিটো পয়েম সেইটোৰ পয়েট গৰাকী হৈছে সুব্ৰমণিয়া ভাৰতী। তেখেত এগৰাকী তামিল পয়েট আৰু তামিল ভাষাত লিখা সেই পয়েমটো ট্ৰান্সলেট কৰিছে অৰ্থাৎ অনুবাদ কৰিছে A.K. ৰামানুজনে। আৰু সেই পয়েমটোত বতাহে বতাহে কেনেদৰে ধ্বংসলীলাৰ সৃষ্টি কৰে আৰু সেই বতাহকেই কিদৰে আমি বন্ধু কৰিব পাৰোঁ আৰু বতাহৰ সৈতে পয়েটগৰাকীয়ে কি বুজাব বিচাৰিছে, আমাৰ জীৱনৰ সৈতে সেই বতাহৰ সম্পৰ্ক কি বা বতাহক কি হিচাপে ধৰা হৈছে আমাৰ জীৱনত, সেইটোৱে এই পয়েমটোত ক'বলৈ বিচৰা হৈছে। আহা আমি পয়েমটোৰ মাজলৈ যাওঁ। Wind, come softly. Don't break the shutters of the windows. Don't scatter the papers. Don't throw down the books on the shelf. পয়েটগৰাকীয়ে উইণ্ডক কৈছে কাম ছফ্টলি অৰ্থাৎ আৰামেৰে আহা, ধীৰে আহা। ডোণ্ট ব্ৰেক দ্য শ্বাটাৰ্ছ অফ দ্য উইণ্ডোজ, খিৰিকীৰ যিবিলাক পাল্লা বুলি কওঁ আমি সেইবিলাক তুমি ভাঙি নেপেলাবা বা খিৰিকীৰ আইনাবিলাক তুমি ভাঙি নেপেলাবা। ডোণ্ট স্কেটাৰ দ্য পেপাৰ্ছ, যিবিলাক পেপাৰ থোৱা আছে, কাগজ থোৱা আছে, সেই কাগজবিলাক সিঁচৰতি কৰি নেপেলাবা তুমি। ডোণ্ট থ্ৰ' ডাউন দ্য বুকছ অন দ্য চেল্ফ, আৰু চেল্ফত যিবিলাক কিতাপ থোৱা আছে সেই কিতাপবিলাক তুমি দলিয়াই নেপেলাবা। দেয়াৰ লুক হোৱাট ইউ ডিড, ইউ থ্ৰিউ দেম অল ডাউন, কিন্তু এয়া তুমি কি কৰিলা, চোৱা তুমি এয়া কি কৰিলা, তুমি সকলোবিলাক তলত পেলাই দিলা। ইউ ট'ৰ দ্য পেজেছ অফ দ্য বুকছ, তুমি কিতাপৰ সকলোবিলাক পেজ, তুমি কিতাপৰ পেজবিলাক কি কৰি পেলালা, ট'ৰ কৰি পেলালা, মানে ছিঙি পেলালা। ইউ ব্ৰট ৰেইন এগেইন, তুমি আকৌ বৰষুণ আনিলা। ইউ আৰ ভেৰি ক্লেভাৰ এট পকিং ফান এট উইকলিংছ, পকিং ফান হৈছে মেকিং ফান অফ, মানে কাৰোবাক লৈ ধেমালি কৰা। গতিকে তুমি কি কৰা, তুমি বিৰাট চতুৰ। পয়েটগৰাকীয়ে কৈছে বতাহক যে তুমি বিৰাট চতুৰ, তুমি উইকলিংছ মানে যিবিলাক দুৰ্বলক লৈ তুমি ধেমালি কৰিবলৈ বেছি ভাল পোৱা। ফ্ৰেইল ক্ৰাম্বলিং হাউচেছ, ক্ৰাম্বলিং ড'ৰ্ছ, ক্ৰাম্বলিং ৰেফটাৰ্ছ, ক্ৰাম্বলিং উড, ক্ৰাম্বলিং বডিজ, ক্ৰাম্বলিং লাইফছ, ক্ৰাম্বলিং হাৰ্টছ, আৰু তুমি কি কৰা, বেছি উইক, ক্ৰাম্বলিং যিটো খহিবলৈ ধৰা ঘৰ সেইটো এনেই দুৰ্বল, সেইবিলাককে তুমি ধাহি মুহি পেলোৱা, ভাঙি পেলোৱা। ক্ৰাম্বলিং ড'ৰ্ছ, দৰ্জাবিলাক যিবিলাক উইক দৰ্জা দুৱাৰ সেইবিলাককো তুমি ভাঙা। ক্ৰাম্বলিং ৰেফটাৰ্ছ মানে হ'ল বিম, আমি যিটো বিম বুলি কওঁ, ঘৰত ছালখন থাকিবলৈ, ছাল দুখন থাকিবলৈ যিটো বিমৰ ব্যৱস্থা কৰা হয় সেইটো হ'ল বিম, আৰু সেই দুৰ্বল বিমবিলাকো তুমি ভাঙি পেলোৱা। ক্ৰাম্বলিং উড অৰ্থাৎ জহি খহি যাব ধৰা কাঠবিলাকো তুমি ভাঙা। ক্ৰাম্বলিং বডিজ, যিকোনো ধৰণৰ বডি, দেহ, সেই বডিবিলাক যিবিলাক দুৰ্বল, সেই দুৰ্বলবিলাককো তুমি হয়তো উৰুৱাই লৈ যোৱা, নহয় ভাঙি পেলোৱা। ক্ৰাম্বলিং লাইফছ, আৰু জীৱনবিলাককো তুমি, যিবিলাক দুৰ্বল মানুহৰ জীৱন, সেই জীৱনবিলাক বা যিকোনো ধৰণৰ জীৱ জন্তুৰ জীৱন সেইবিলাককো তুমি কষ্ট দিয়া। ক্ৰাম্বলিং হাৰ্টছ, আৰু যেতিয়া তুমি আহা সেই দুৰ্বল মানুহৰে হওক, দুৰ্বল জীৱ জন্তুৰে হওক, সকলোৰে হাৰ্টবিলাকক তুমি ঠাহি মুহি পেলোৱা। দ্য উইণ্ড গড উইনোজ এণ্ড ক্ৰাছেছ দেম অল, সকলোৰে আমি দেৱতা থকা বুলি বিশ্বাস কৰোঁ, এটা ভগৱানৰ প্ৰতি বিশ্বাস যে বতাহো কোনোবা এজন দেৱতাই দিয়ে। আৰু উইণ্ড গড কি কৈছে পয়েটগৰাকীয়ে, যে উইণ্ড গড উইনোজ, আমি এই ধান জাৰা জানা নহয়, ধান জাৰোঁতে কি কৰে, এনেকৈ জাৰি পেলাই যিবিলাক ধান সেইখিনি থাকি যায়, আৰু যিবিলাক দুৰ্বল বস্তু অৰ্থাৎ ধানৰ লগত যিবিলাক থাকে বা মাকৈৰ লগত যিবিলাক থাকে সেইবিলাক গুচি যায়। আৰু ক্ৰাছেছ দেম অল, আৰু সেইবিলাক যিবিলাক দুৰ্বল সেইবিলাক একদম চেপি পেলাই দিয়ে, ছাপ্ৰেছ কৰি দিয়ে, ক্ৰাছেছ। ঠিক তেনেকৈ বতাহেও তাৰমানে এই গোটেইবিলাক যিবিলাক দুৰ্বল, হাউচেই কোৱা, তোমালোকে ড'ৰ্ছ কোৱা, ৰেফটাৰ্ছ কোৱা, উড কোৱা, ক্ৰাম্বলিং বডিজ কোৱা, যিবিলাক দুৰ্বল সকলোবিলাক জাৰি পেলাই দিয়ে, আৰু যিবিলাক সঁচাকৈয়ে শক্তিশালী সেইখিনিহে থাকি যায়। হি won't do what you tell him, উইণ্ড গডৰ কথা কৈছে, তেওঁ
সেইটো নকৰে যিটো তুমি কোৱা। চ' কাম লেটছ বিল্ড ষ্ট্ৰং হোমছ। সেয়া আহা আমি ষ্ট্ৰং হোম মানে শক্তিশালী হোম বিল্ড কৰোঁ হা। চোৱা, কিছু সময় আগত তোমালোকক হাউচেছ ক্ৰাম্বলিং হাউচেছ বুলি কৈছিল আৰু ইয়াত আনিছে কিন্তু হোম। গতিকে পয়েটগৰাকীয়ে অকল বতাহক, আমি যিটো প্ৰকৃতিৰ বতাহ সেইটোৰ কথা ক'ব বিচৰা নাই, বতাহক কৈছে যে মানুহৰ জীৱনত অহা বিপদ, গতিকে বিপদবিলাকৰ পৰা ৰুধিবলৈ, বিপদবিলাকৰ পৰা আমি আঁতৰি থাকিবলৈ বা বিপদবিলাকৰ সন্মুখীন হ'বলৈ আমি কি কৰিব লাগিব? লেটছ বিল্ড ষ্ট্ৰং হোমছ। আমি আমাৰ ঘৰখন শক্তিশালী কৰিব লাগিব। লেটছ জইণ্ট দ্য ড'ৰ্ছ ফাৰ্মলি। দুৱাৰবিলাক শক্তিশালীভাৱে, খুব সবলভাৱে লগাব লাগিব, জইন কৰিব লাগিব। অৰ্থাৎ ঘৰত যাতে কোনেও আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে আমাৰ গোটেই ঘৰখন এক হৈ থাকিব লাগিব। প্ৰেক্টিচ টু ফাৰ্ম দ্য বডি। আৰু আমাৰ বডিটো যাতে শক্তিশালী হৈ থাকে যিকোনো বিপদৰ পৰা, সেইটো আমি প্ৰেক্টিচ কৰিব লাগিব। মেক দ্য হাৰ্ট ষ্টিড ফাষ্ট। আৰু হাৰ্টটোও যাতে আমি যাতে সাহসী হ'ব পাৰোঁ সেই বতাহৰ সন্মুখীন হ'বৰ কাৰণে, সেই বিপদৰ সন্মুখীন হ'বৰ কাৰণে, সেইটো আমাৰ হাৰ্টটো সবল হ'ব লাগিব। ডু দিছ এণ্ড দ্য উইণ্ড উইল বি ফ্ৰেণ্ডছ উইথ আছ। আৰু এইটো কৰা আৰু উইণ্ডটো মানে বিপদটো আমাৰ বন্ধু হৈ যাব। দ্য উইণ্ড ব্ল'জ আউট উইক ফায়াৰ্ছ। উইণ্ডে সৰু সুৰা জুই নুমুৱাই দিয়ে। হি মেক ষ্ট্ৰং ফায়াৰ্ছ ৰ'ৰ এণ্ড ফ্লাৰিছ। আৰু তেওঁ কি কৰে? ডাঙৰ জুই অধিক প্ৰবল কৰি তোলে আৰু চাৰিওফালে বিয়পাই দিয়ে। হিজ ফ্ৰেণ্ডশ্বিপ ইজ গুড, উই প্ৰেইজ হিম এভৰি ডে। তেওঁৰ সৈতে বন্ধুত্ব ভাল আৰু সেইবাবে আমি তেওঁক সদায় প্ৰশংসা কৰোঁ। আৰু এই 4টা লাইনত কি কৈছে? যে তুমি যদি দুৰ্বল হোৱা তোমাক একদম নুমাই দিব, তোমাক শেষ কৰি দিব উইণ্ডে। তোমাক, আমি যদি বতাহৰ কথা কওঁ তেতিয়াহ'লে দুৰ্বল হ'লে উৰুৱাই লৈ যাব, আৰু যদি বিপদৰ কথা কওঁ তেন্তে তুমি যদি দুৰ্বল হোৱা তেন্তে তোমাক উইণ্ডে শেষ কৰি দিব, মানে তোমাক ধ্বংস কৰি দিব। কিন্তু তুমি যদি শক্তিশালী হোৱা তুমি অধিক সবল হ'বা উইণ্ডৰ বিৰুদ্ধে। আৰু কি কৈছে? হিজ ফ্ৰেণ্ডশ্বিপ ইজ গুড। তেওঁৰ সৈতে বন্ধুত্ব ভাল, মানে বিপদৰ সৈতে যে বন্ধুত্ব ভাল। কেনেকুৱা ধৰণৰ বন্ধুত্ব? কাৰণ বিপদে তোমাক সদায় ষ্ট্ৰং কৰিব। উই প্ৰেইজ হিম এভৰি ডে। আৰু বিপদ আহিলেহে, যিকোনো ধৰণৰ সমস্যা আহিলেহে আমি ষ্ট্ৰং হ'ব পাৰোঁ। সেইটোৱে কথা। আমি যদি এতিয়া লকডাউনৰ পৰিস্থিতিৰ কথা কওঁ, তোমালোকে দেখিছা যোৱা 3-4 মাহে এক সাংঘাতিক ধৰণৰ বিপদ, আৰু এই বিপদতেই কিন্তু বহুতেই চাকৰি হেৰুৱাইছে বা তেওঁলোকৰ জীৱিকা হেৰাইছে। কিন্তু সেই বিপদত যিসকলে তিষ্ঠি থাকিব পাৰিছে তেওঁলোকে নিজৰ নিজৰ অন্য এটা পথ উলিয়াই লৈছে জীৱিকাৰ কাৰণে। সৎ পথেদি তেওঁলোকে জীৱিকা অৰ্জন কৰিছে। গতিকে যিকোনো ধৰণৰ আমাৰ জীৱনত যিকোনো ধৰণৰ বিপদ আহিব পাৰে, সমস্যা আহিব পাৰে, কিন্তু সমস্যাত যদি আমি ভাঙি পৰোঁ সেই সমস্যাই আমাক অধিক শেষ কৰি পেলাব। কিন্তু সমস্যাৰ সময়ত যদি আমি যুঁজ দিওঁ, আমাৰ ঘৰখন যদি আমি ষ্ট্ৰং কৰোঁ, আমাৰ হাৰ্টটো যদি ষ্ট্ৰং কৰোঁ, তেন্তে আমি যিকোনো ধৰণৰ সমস্যা জিকিব পাৰিম। গতিকে তোমালোকে নিশ্চয় এই পাঠটো বুজি পালা। আমি কুৱেশ্যনছসমূহ পিছত আলোচনা কৰিম। থেংক ইউ।